খবৰ কেনেকুৱা? এইফালে খবৰ কেনেকুৱা? ওপৰত এইফালে সঁচাই ভাল লাগিছেনে না? আজি ইয়াতে বেটেলিয়ন কেম্প হ'ব। কিমান ভাল লাগি আছে? ইমান নে ইমান? কিমান? বহুত। তেতিয়াহ'লে মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অমিত শ্বাহ। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় গৃহমন্ত্ৰী, আমাৰ সকলোৰে মাৰ্গদৰ্শক অমিত শ্বাহ ডাঙৰীয়া, অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, বিজুতি কলিতা মেধি ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেন্দ্ৰীয় গৃহ সচিব মহোদয়, ডাইৰেক্টৰ IB তপন ডেকা মহোদয়, অসমৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবি কোটা, DGP হৰমিত সিং ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা আনন্দৰ দিন। আমি সকলোৱে জানিছিলোঁ যে আমাৰ এই কচুতলিৰ 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিলে। কচুতলি আৰু সোণাপুৰ ডিমৰীয়া ৰাইজে দাবী কৰিছিলে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কোনেও সাহস কৰা নাছিলে, কিন্তু আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত আজি আমি কচুতলিৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলো আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলো। বিজেপি চৰকাৰ নাহিলে কোনবাই পাৰিলেহেঁতেন নেকি এই কাম কৰিব? পাৰিলেহেঁতেন নেকি বিজেপি নাহিলে? আজি আমাৰ অসমত কচুতলি নহয়, অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশ্যন কৰিছো আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু VGR PGRৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশ্যন কৰিছো। এই মাটিত কোন বহি আছিলে? অবৈধ বাংলাদেশীসকল বহি আছিলে। আৰু আজি আমাৰ বিজেপি চৰকাৰে 5 বছৰত আমি কিমান মাটি এভিকশ্যন কৰিলো? 1.5 লাখ বিঘা মাটিৰ পৰা আমি অবৈধ বাংলাদেশীক উচ্ছেদ কৰিলো। আৰু কৰিব লাগিব নে নালাগে? সঁচা কথা কওক, আৰু লাগিব নে নালাগে? টোটেল কিমান মাটি দখল কৰি আছে? 40 লাখ বিঘা মাটি। আমি কিমান উদ্ধাৰ কৰিলো? মাত্ৰ 1.5 লাখ বিঘা মাটি। আৰু বাকীখিনি উদ্ধাৰ কৰিব লাগিব নে নালাগে? পাক্কা লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? এইবাৰ ইলেকশ্যনত কাক জিকাব লাগিব? কাক জিকাব লাগিব? পাক্কা বিজেপিক জিকাব লাগিব। বিজেপি জিকিব, আমাৰ NDA জিকিব। মই আজি আপোনালোকক কথা দিছো, এইবাৰ অসমত বিজেপি চৰকাৰ অহাৰ পিছত এইবাৰ আমি 1.5 লাখ বিঘা নহয় 5 লাখ বিঘা মাটিৰ পৰা আমি বাংলাদেশীক উচ্ছেদ কৰিম। ভাল হ'বনে বেয়া হ'ব? অসমখন আমি বচাব লাগিব নে নালাগিব? অসমখনক আমি বাংলাদেশীৰ পৰা মুক্ত কৰিব লাগিব নে নালাগিব? আমি শ্বহীদৰ তেজৰ মূল্য আমি ল'ব লাগিব নে নালাগিব?
আজি আমি প্ৰথমবাৰৰ বাবে আমি তেখেতসকলক বুজাই দিলো যে এতিয়া অসম আগৰ দৰে অসম নহয়। কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চাই আমি সেই ৰঙা চকু কাঢ়ি আনিম, কিন্তু আমি কাৰো লগত কম্প্ৰমাইজ নকৰো। এইখন নতুন অসম, অটল, অবিচল, অগ্ৰগামী অসম। এতিয়া যদি অসমত কোনোবাই গড় হত্যা কৰিব খোজে, পবিতৰাৰ পৰা আৰু কাজিৰঙাৰ পৰা সি অসমৰ পৰা পাৰ হৈ যাব নোৱাৰিব, ইমানখিনি গেৰেণ্টি আজি আমি দিব পাৰো। আজি আমি কি গেৰেণ্টি দিব পাৰো যে অসমীয়াক এতিয়াৰ পৰা কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আমাৰ অসমৰ মাটি আৰু নতুনকৈ কোনেও দখল কৰিব নোৱাৰিব। আৰু অসমৰ গড় কোনোবাই যদি হত্যা কৰিব বিচাৰে 10 বাৰ চিন্তা কৰি ল'ব লাগিব তেওঁ উভতি যাব পাৰিবনে নোৱাৰিব। এয়া হৈছে আমাৰ নতুন অসম। সেমি কণ্ডাক্টৰো আহিব। অসমৰ ৰাজপথত এতিয়া অকল মটৰ গাড়ী নচলে, অসমৰ ৰাজপথত এতিয়া এৰোপ্লেনো লেণ্ডিং কৰিব পাৰে। তেনেকুৱা সাহস যোৱা 5 বছৰত অসমীয়াই গোটাব পাৰিলে। 1.5 লাখ চৰকাৰী চাকৰি হ'ল। জাগিৰোডত সেমি কণ্ডাক্টৰ, নামৰূপত খাৰ কাৰখানা, নাৰেংগী কুৰুৱাৰ দলং, আৰু এতিয়া